সুশান্ত বিশ্ব শৰ্মাৰ পৰিয়ালত আকৌ কেলেংকাৰী। এইবাৰ কেলেংকাৰীৰ অভিযোগ চেলিব্ৰিটি এছপি সুশান্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে। বক্ৰ পথেৰে APS হৈছিল নেকি সুশান্ত বিশ্ব শৰ্মা? ভূমি PPE কিটৰ পিছত এইবাৰ নতুন কেলেংকাৰীত জড়িতৰ অভিযোগ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ বিৰুদ্ধে। শেহতীয়াকৈ ধূলাকাণ্ডত জড়িত হৈ গ্ৰেপ্তাৰ বৰণ কৰিছে দৰঙৰ তদানীন্তন আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়ে। উল্লেখনীয়ভাৱে এইগৰাকী আৰক্ষী অধীক্ষকে বক্ৰ পথেৰে লাভ কৰিছিল APSCত নিযুক্তি। APSCৰ তদানীন্তন অধ্যক্ষ তাৰ প্ৰসাদ দাসৰ আমোলত বাছনিভুক্ত হৈ চাকৰি লাভ কৰিছিল ৰাজামোহন ৰায়ে। প্ৰশিক্ষণ পৰীক্ষাত আইনৰ বিষয়তে উত্তীৰ্ণ হোৱা নাছিল ধৃত ৰাজামোহন ৰায়ে। ৰাজা ৰামমোহন ৰায়ৰ লগতে পোহৰলৈ আহিছে মুখ্যমন্ত্ৰীৰ ভাতৃ তথা চেলিব্ৰিটি এছপি সুশান্ত বিশ্ব শৰ্মাৰ কুকীৰ্তি। সুশান্ত বিশ্ব শৰ্মাও ফেল কৰিছিল আইনকে ধৰি PT, ড্ৰিল, ৰাইটিং এণ্ড ফিল্ডক্ৰাফ্ট বিষয়ত। এনেকৈ অনুত্তীৰ্ণ অৱস্থাতে শিক্ষান্ত সমাৰোহত অংশ লোৱাৰ খবৰেও সেই সময়ত তোলপাৰ লগাইছিল। লগতে আৰক্ষীৰ প্ৰশিক্ষণ শিবিৰৰ শাসন ভংগ কৰি শ্ৰেণীকোঠাত মদ্যপান কৰা, স্থানীয় যুৱতীক অশালীন ব্যৱহাৰ কৰি লপাথপা খোৱাৰ অভিযোগো উত্থাপন হৈছে। যোৱাকালি গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা দেৱব্ৰত শইকীয়াই উত্থাপন কৰিছে বিস্ফোৰক অভিযোগ। নেতাজনে অভিযোগ কৰে শেহতীয়া ধূলাকাণ্ডৰ লগত জড়িত আছিল এছপি সুশান্ত বিশ্ব শৰ্মা। সংবাদমেলত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতাগৰাকীয়ে অতি শীঘ্ৰে বিপ্লৱ শৰ্মাৰ আয়োগৰ প্ৰতিবেদন কাৰ্যকৰী কৰাৰ দাবী জনায়। লগতে নেতাগৰাকীয়ে কয়, বক্ৰপথেৰে APSCৰ চাকৰি লোৱা ৩৬ গৰাকী বিষয়াৰ ভিতৰত ১৩ গৰাকীক আশ্চৰ্যজনকভাৱে দিয়া হৈছে পদোন্নতি। এতিয়া মন কৰিবলগীয়া কথা যে ৭০ পৃষ্ঠা আৰু ৫খন নথিৰে ২০২২ চনৰ ২ এপ্ৰিলত বিপ্লৱ কুমাৰ আয়োগে প্ৰতিবেদন দাখিল কৰিলেও কাৰ চাকৰি যোৱাৰ ভয়ত চৰকাৰে গ্ৰহণ কৰা নাই যথোপযুক্ত ব্যৱস্থা। কেইবাটাও বিষয়ত অনুত্তীৰ্ণ হোৱা পিছতো কেনেকৈ দীক্ষান্ত সমাৰোহত অংশ লৈ APS হ'ল সুশান্ত বিশ্ব শৰ্মা? ধূলাকাণ্ডৰ লগত নাম জড়িত হোৱাৰ পিছতো তদন্ত নহ'ল সুশান্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে। মুখ্যমন্ত্ৰী মহোদয়, আৰু কিমান কেলেংকাৰীৰ লগত জড়িত আপোনাৰ পৰিয়াল? সাহস হ'বনে তদন্ত কৰিবলৈ?